নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ পকা জলকীয়াৰ এটি ৰেচিপি লৈ। পকা জলকীয়া কেনেকৈ ধুনীয়াকৈ কম খৰচতে আচাৰ বনাব পাৰি তাকেই আমি জনাম। প্ৰথমতে আমি পকা জ্বলাখিনি ধুই লৈ ধুনীয়াকৈ শুকাই লৈছোঁ। লৈ এতিয়া সৰু সৰুকৈ কাটি দিছোঁ। 2-3 টুকুৰ কৰিব পাৰে। আপোনালোকৰ যেনেকুৱা ষ্টাইলত কৰিব পাৰে তেনেকুৱা ষ্টাইলতে কৰিব পাৰিব, একো কথা নাই। পৰজনমৰ শুভ লগনত যদিহে হয় আমাৰ দেখা, পুৰাবানি প্ৰিয়ে সেই জনমত মোৰ হিয়াৰ পূৰ্ণ আশা। আমাৰ কাটা হৈ গ'ল। এতিয়া আমি আচাৰখিনিৰ কাৰণে 2 চামুচ ভিনেগাৰ ধুনীয়াকৈ দি লৈছোঁ আৰু লগতে দি ল'ম 2 চামুচ ৰং গুড়া আৰু 2 চামুচ দিম নিমখ দি লৈছোঁ আৰু ৰং গুড়া দি লৈ ধুনীয়াকৈ মিহলি কৰি থাকিম। তোমাৰে বেজাৰত জানমনি, তোমাৰে বেজাৰত জানমনি, এতিয়া আমি ঘূৰাই ধুনীয়াকৈ লাৰিছোঁ। এতিয়া আমি ধুনীয়াকৈ ঢাকনেৰে আধা ঘণ্টা সময় ঢাকি থৈ দিম। মোৰ মৰমৰ ইলা মৰম বুজি নাপালা। এতিয়া আমি জলকীয়াৰ আচাৰৰ কাৰণে সৰহকৈ লৈছোঁ বগা সৰিয়হ, 1 চামুচ লৈছোঁ মিঠি গুটি, ক'লা জইন লৈছোঁ 1 চামুচ, বগা জইন লৈছোঁ 1 চামুচ আৰু গোটা জিৰা লৈছোঁ 1 চামুচ। এতিয়া আমি গৰম কেৰাহীত ধুনীয়াকৈ ভাজি ল'ম। এতিয়া আমি গৰম কেৰাহী এটা লৈ গোটেইখিনি মছলা ঢালি লৈছোঁ। ঢালি লৈ ধুনীয়াকৈ ফটফটকৈ কাটিছে ধুনীয়াকৈ ভাজি লৈছোঁ। ধুনীয়াকৈ অকণ সময় ভাজি এতিয়া গেছৰটো বন্ধ কৰি লৈছোঁ। এতিয়া অকণ লাৰি দিম। অকণ ঠাণ্ডা হোৱাৰ পিছত এতিয়া হৈ গ'ল আমাৰ। এতিয়া নমাই থ'ম। অলপ ঠাণ্ডা হোৱাৰ পিছতে মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ গুড়ি কৰি ল'ম। এতিয়া আমি গৰম কেৰাহী এটাত কম পৰিমাণে মিঠাতেল অকণ ঢালি লৈছোঁ। অকণ গৰম হ'বলৈ দিম। আপোনালোকে যদি চেনেলটো চাই ভাল পাইছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব বুলি আশাৰে বাট চাই ৰ'লোঁ। নিশ্চয় কৰিব। এতিয়া আমি এই গৰম কৰি থোৱা তেলখিনি ইয়াত ধুনীয়াকৈ ঢালি দিম। ইয়াত ঢালি লৈছোঁ। ধুনীয়া এটা শব্দ হৈছে, চেৰ শব্দ এটা হৈছে। ধুনীয়াকৈ এটোপনোৱাকৈ ঢালি ল'ম, তাত তেলৰ দামো বেছি। শংকৰে সিঁচে নামৰ কঠীয়া, হ'ব বুলি অসমীয়া ৰখীয়া, পিছে দেখোন শংকৰৰ মহিমা। এতিয়া আমি গ্ৰাইণ্ডাৰৰ মেচিনত গুড়ি থোৱা মছলাখিনি ধুনীয়াকৈ ঘূৰাই ইয়াকো আগৰ নিচিনাকৈ ঘূৰাই থ'ম। এতিয়া অকণ ঘূৰাই ধুনীয়া হৈ যাব। এতিয়া চাওকচোন কি ধুনীয়া কালাৰ হৈছে, এতিয়া কিছু সময় পিছত তেলখিনি ঠাণ্ডা হোৱাৰ লগে লগে আমি চিচা বটলত ধুনীয়াকৈ ভৰাই থ'ম। এনেকৈ আপুনি 6 মাহ 7 মাহ পৰ্যন্ত ৰাখিব পাৰিব, একো বেয়া নহয়, একোৱে নধৰে। মাজে মাজে ৰ'দত দি থাকিলেই হ'ল, খাবলৈ বৰ টেষ্টি। এতিয়া আমি ধুনীয়াকৈ চিচা বটল এটাত ভৰাই থৈ দিম। চাওকচোন কি ধুনীয়া হৈছে, আচাৰটো কালাৰটো ধুনীয়া হৈছে। এতিয়া আমাৰ চিচা বটলটো ভৰ্তি হৈ গ'ল। ওচৰৰ বাতিটোতেই ধুনীয়া মছলা লাগি আছে। ওচৰৰ ঘৰৰ এখনত ছজনাৰ গাছ আছে, তাৰ পৰা 2টামান ছজনা আনি ৰাতিৰে চৰচৰি বনাই খাম। আপোনালোকে ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট এটা কৰিব। ধন্যবাদ।